নমস্কাৰ পুনৰ স্বাগতম খবৰৰ মাজলৈ শিশু দিৱসৰ লগত সংগতি ৰাখি কনক চন্দ্ৰ পাঠক মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত গেট হস্পিটেল আৰু অ ক খৰ উদ্যোগত স্কুল কুইজ প্ৰতিযোগিতা কটন বিশ্ববিদ্যালয়ৰ সুটমাৰ্চন হলত অনুষ্ঠিত হয় এই কুইজ প্ৰতিযোগিতা কেইবা শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে গেট হস্পিটেলৰ মুখ্য পৰিচালন সঞ্চালক ডাক্তৰ বেদব্ৰত পাঠক অসম সাহিত্য সভাৰ উপসভাপতি মৃণালী দেৱীকে ধৰি বহু বিশিষ্ট ব্যক্তি কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অকনিৰ কুইজ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয় প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ নগদ ধন কিতাপৰ টোপোলা ট্ৰফিৰে সম্বৰ্ধনা জনায় গ্ৰুপৰ সহযোগত আমাৰ কনক চন্দ্ৰ পাঠক মেমৰিয়েল ট্ৰাষ্ট আৰু গেট হস্পিটেলৰ সহযোগত এই কখৰে আজি কুইজটো পাতিছে কণমণি শিশুসকলৰ কাৰণে তেওঁলোকক যাতে এডুকেশ্যন ৱাইজ আগুৱাই থাকে আমি তেওঁলোকৰ এই ইচ্ছা শিশুসকলৰ শিক্ষাত যাতে তেওঁলোক আগুৱাই যায় এই কম্পিটিশ্যনটো আমি পাতাত যথেষ্ট আমি সহায় পাইছোঁ আৰু আমি ভাবিছোঁ প্ৰত্যেক বছৰে এই 14 নৱেম্বৰ তাৰিখত এই শিশু দিৱসৰ দিনাখনে আমি এই কুইজটো প্ৰতি বছৰে আমি কখৰ লগত লাগি আমি গেট হস্পিটেল আৰু কনক চন্দ্ৰ পাঠক মেমৰিয়েল ট্ৰাষ্টৰ সহযোগত এইটো প্ৰতি বছৰে আমি কণ্টিনিউ কৰিম এই কুইজ প্ৰতিযোগিতাটোত আমি সম্পূৰ্ণ অসমৰ কেন্দ্ৰ কৰি পতা গৈছে এইবাৰ অকণমান যিহেতু ক'ভিডৰ সময়ৰ কাৰণে অলপ ফ'কাচিংটো কম হৈছে গুৱাহাটীৰ পৰাই প্ৰায়ভাগ মানুহ আহিছে বা গুৱাহাটীৰ ওচৰৰ নলবাৰী ৰঙিয়া তেনেকুৱা জেগাৰ পৰা ল'ৰা ছোৱালী আহিছে কিন্তু আমি আশা কৰিছোঁ অহা বছৰ ইয়াত আৰু বৃহৎ পৰ্বত আৰু ডাঙৰকৈ আমি গোটেই অসমক গোটেই জিলাখন অসমৰ অন্য জিলাকো কেন্দ্ৰ কৰি আমি গোটেইখনৰ কুইজটো বঢ়াই যাম